বানাক্ৰান্ত দুখ দুৰ্দশাৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি আজি বৰপেটা বান সাহায্য প্ৰদান কৰে গুৱাহাটী লাখটকীয়া উন্নয়ন সমিতি আৰু গ্ৰেটাৰ গুৱাহাটী ইয়থ অৰ্গেনাইজেশ্যনে। ফৰ পিপুলছ ৰাইট নামৰ স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে লাখটকীয়া উন্নয়ন সমিতি আৰু গ্ৰেটাৰ গুৱাহাটী ইয়থ অৰ্গেনাইজেশ্যনে বান পৰিস্থিতি বুজ লোৱাৰ লগতে বানাক্ৰান্তৰ মাজত বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰে। বৰপেটাৰ চেঙা সমষ্টিৰ চেনিমাৰী মালিপাৰা বৰভিটা বান্দালী যাত্ৰা দিয়া আৰু ভগেৰপাৰাকে ধৰি বিভিন্ন প্ৰান্তৰ প্ৰায় 5 শতাধিকৰো অধিক বৰ্ণাটোৰ মাজত চাউল দালি পিঁয়াজ আলু মিঠাতেল গাখীৰ বিস্কুট ব্লিচিং পাউডাৰ বিতৰণ কৰে। বৰ্ণাটোৰ মাজত আজি এই সামগ্ৰী বিতৰণত অংশগ্ৰহণ কৰে সংস্থাটোৰ বিষয়ববীয়াসকল তথা বিশিষ্ট সমাজসেৱী জেছমিন আহমেদ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আই হাজৰিকা ওৰফে দিলু, সমাজকৰ্মী সাজিদ আলম, অসম ৰাজ্যিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ সচিব মহিৰুদ্দিন আহমেদ আৰু সমাজকৰ্মী তাৰিক অমৰ। কাৰ্যসূচীটো চলাই নিয়াত সহযোগ কৰে বৰপেটাৰ সামাজিক কৰ্মকৰ্তা ধনিয়ালী ধীৰাজ কুমাৰ দাস আৰু স্থানীয় যুৱকসকলে। ক'লে যে MLA ইয়ালৈকে অহা নাই, কিন্তু ভাবোঁ যে তেওঁলোকক যিহেতু এই প্ৰতিনিধিয়ে বাছলাই ওলাইছিল, এই বিপদত তেওঁ অকণমান যদি দেখা দিলে হয়, সাহায্যই নহয় এষাৰ মাত দিলে তেওঁলোক নথৈ সুখী হ'লে হয় বুলি মই ভাবোঁ। আৰু মই আগে পিছেও ধৰক ইয়ালৈ আহিছোঁ, যিখিনি পাৰোঁ চেঙা সমষ্টিৰ প্ৰতি মোৰ বহুত মৰম আছে, যাৰ কাৰণে মই যিকোনো সময়ত যেনেকৈ ঈদত হওক, ৰোজা মাহত হওক, অন্যান্য পূজাত হওক, সকলো সময়ত বিহুত এইবোৰ সকলোতে তেওঁলোকক অকণমান হ'লেও দেখা এটা দিবলৈ ইচ্ছা কৰোঁ, কাৰণ মোৰ এই সমষ্টিৰ প্ৰতি অতি মৰম আছে। আৰু আগলৈকেও ভাবিছোঁ যদি মই যিমানখিনি দিন জীয়াই থাকিম আৰু মই এই সমষ্টিৰ কাৰণে নিশ্চয় মই যিমান পাৰোঁ আহিবলৈ চেষ্টা কৰিম আৰু যিমানখিনি পাৰোঁ মোৰ শক্তিৰে সহায় কৰিব মই ইচ্ছা কৰিম। দুখিত পীড়িত যিখিনি মানুহ আছে অসমত তেওঁলোকক সহায় কৰাই আমাৰ মেইন উদ্দেশ্য। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৱাৰ নিউজ চেনেল।